শুই উঠিছোঁ এতিয়া ঘৰৰ কামখিনি কৰি আমি অলপ ফুৰিবলৈ যাম তেন্তে ভিডিঅ'টো চাই থাকিব শেষলৈকে কি কি কৰোঁ আজিৰ দিনটোত গোটেইখিনি আপোনালোকক দেখুৱাই যাম এওঁসকলে ব্ৰেকফাষ্ট অলপ বনাই নিলে ভাল আছিলে বনাই যিহেতু ভালেই পাওঁ হাতে কামে লাগি গ'লোঁ একদম এতিয়া আমি ৰেডি হ'লে যাবৰ বাবে ব'লক আমাৰ লগতে আপোনালোককো অলপ ফুৰাই আনো এয়া ৰুক্মিণীগাঁৱৰ নতুন ফ্লাইঅভাৰৰ ওপৰেৰে আমি মেঘালয় অভিমুখে যাত্ৰা কৰিছোঁ মেঘালয়লৈ যে কিমানবাৰ গৈছোঁ কিন্তু যিমানেই যাওঁ সিমানেই মেঘালয়ে যেন হাত বাউলি মাতি থাকে বাৰে বাৰে গৈও হেঁপাহে নপলায় এয়া চিধা বৰাপানী যায় আমি সোঁফালেৰে এতিয়া সোমাই আহিম উমিয়াম লেকৰ ছাইডেৰে আজি আমি যাম লুমেৰ পেংগদান অভিমুখে হয়তো নামটো প্ৰনাউন্স কৰাত অলপ ভুল হ'ব পাৰে কিয়নো নামবোৰ বৰ বেলেগ ধৰণৰ যে ফুটিয়ে নুঠে মুখত এইটো উমিয়াম লেক ইয়াৰ ছাইডেৰে আমি এতিয়া সোমাই আহি আছোঁ প্ৰায় 8-9 কিলোমিটাৰ যাব লাগিব বৰষুণ পাইছে গছবোৰ একেবাৰে জীপাল হৈ পৰিছে চাৰিওফালে সেউজীয়া মাথো সেউজীয়া ওপৰত নীলা আকাশ কি যে এক মনোমোহা দৃশ্য ইমান ভাল লাগে নহয়নে উমিয়াম লেকৰ বেক সাইডেৰে আমি আগুৱাই আহি আছোঁ ৰাস্তাবোৰ কিন্তু বৰ ঠেক এনেদৰে আহি আহি আমি আমাৰ গন্তব্যস্থান পামহি এয়া আমি আহি পালোঁ এতিয়া ইয়াতে আমাৰ আইডি প্ৰুফ চেক কৰিছে ইয়াতে পাৰ কাৰ 200 ৰুপিজকৈ লৈছে তেওঁলোকে আগত গাড়ী পাৰ্কিং কৰিব পাৰি এনেদৰে আমি আগুৱাই আহি আমাৰ ফাইনেল ডেষ্টিনেশ্যন পাই গৈছোঁ কেনেকুৱা ধুনীয়া চাওকচোন একদম মিনি পেহেলগামলৈনো কিয় যাব লাগে ইয়ালৈ আহক আৰু পেহেলগামৰ ফিল কৰি যাওক যিসকলে আহিছে তেওঁলোকে ইয়াৰ পৰিৱেশটো জানিবই আৰু নহাসকলে নিশ্চয় এবাৰ আহি যাব দেই পেহেলগামৰ ফিলটো লৈ যাবহি ইয়াতে গাড়ী পাৰ্ক কৰি আমি আগুৱাই আহিছোঁ সকলোবোৰে পৰিৱেশটো দেখিছে একদম পগলা হৈ গৈছোঁ ইমান ভাল লাগিছে নহয় আনফালে আমাৰ ল'ৰাকেইটাতো জানে য'তে আহিব খেলাটো সিহঁতৰ বাবে মেইন বল খেলাত ব্যস্ত হৈ গৈছে আটাইবোৰে আমি ইয়াতে ঢেৰ ঘূৰিলোঁ ফুৰিলোঁ ফটো ক্লিক কৰিলোঁ খুব ভাল লাগিলে মানে আহি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ এতিয়া ব্ৰেকফাষ্টটো যে লৈ আহিছিলোঁ সেইখিনি আমি যা যোগাৰ কৰি ল'লোঁ আমাৰ লগত বাৰ পৰিয়ালটোও গৈছিলে বায়েও কিবা কিবি অলপ বনাই আনিলে আটাইবোৰ আমি সজাই দিলোঁ ইফালে মা আৰু ভাগিনজনীয়ে কণী চেলোৱাত ব্যস্ত হৈ গৈছে লগে ভাগে আমি ব্ৰেকফাষ্টটো কৰি 1.5 ঘণ্টামান ইয়াতে খুব ধুনীয়া সময় স্পেণ্ড কৰি আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন অভিমুখে ৰাওনা হ'লোঁ এতিয়া আমি গৈ আছোঁ চেৰাপুঞ্জী অভিমুখে ইয়াৰে ৱেডাৰটোতো দেখিছে এই ৰ'দ এই বৰষুণ এতিয়া ইমান কুঁৱলী মেঘালয়লৈ আহি মেগী নাখালে জানো হ'ব মেগীখিনি বহুত টেষ্টি আছিলে আমি আহিছোঁ এতিয়া ডাবল ড্ৰাইভ ৱাটাৰফলছত এয়া ইয়াৰ পৰিৱেশ ইয়াতে গাড়ী পাৰ্ক কৰি আমি এতিয়া তললৈ নামি যাম ইয়াতে পাৰ পাৰ্চন 10 ৰুপিজকৈ তেওঁলোকে টিকেটৰ দাম ল'লে এয়া আমি ডাবল ড্ৰাইভ ৱাটাৰফলছ আহি পালোঁ ইয়াতে চিৰি আছে চাওকচোন এইবোৰ চিৰি এনেদৰে তললৈ যাব লাগিব এতিয়া লগৰ লগত আহিলে যে খুব ভাল লাগে অকলে আহিলে এইটো ফিলটো পোৱা নাযায় একেলগে 2-3টা ফেমিলি আহিলে এনেদৰে ফুৰিব আহি খুবেই ভাল লাগে বৰ বিশেষ চিৰি নাই বাৰু নামোতে বাৰু ইমান কষ্ট নাই উঠোতে অলপ ভাগৰ লাগে এয়া ৱাটাৰফলছটো চাৰিওফালৰ পৰিৱেশ এইটো ডাবল ড্ৰাইভ ৱাটাৰফলছ চেৰাপুঞ্জীত আছে ইমান গৰমৰ মাজত গৈ সকলোৱে পানীবোৰ ঠাণ্ডা পাইছে যে মানে উঠি আহিবই মন নাই কাৰো পানীত পুৰা খেলিছে ইয়াতেও আমি কিছু সময় কটালোঁ ফটো চটো উঠিলোঁ তাৰপিছত লাঞ্চৰ যিহেতু সময় হৈ আহিছে সকলোৰে ভোকো লাগিছে গতিকে আমি ওপৰলৈ উঠি আহিলোঁ আমি এতিয়া চেৰাপুঞ্জীতে এইখন ৰেষ্টুৰেণ্ট এখন আছে এইখনত আমি লাঞ্চটো কৰিম খোৱা অৰ্ডাৰ দিয়া হৈছে এতিয়া আহাৰ অপেক্ষাত সকলো ৰখি আছে
লাঞ্চটো কিন্তু টেষ্টি আছিলে। আমি নিৰামিষ থালিয়ে খালোঁ, বাকী ল'ৰাবোৰে চিকেন খালে। এনেদৰে খাই লৈ শ্বিলঙীয়া তামোলৰো জুতি ল'লোঁ। মেঘালয়ৰ ৱেডাৰৰ কথা কৈছিলে নহয়, এই বৰষুণ এই ৰ'দ, পাতত এজাক কিন্তু ভাল বৰষুণে পালে। একেবাৰে আগত একোৱেই নেদেখি, মানে আগৰ গাড়ীখনো দেখা নাযায়। খুব ভয় লাগিলে কিন্তু, পিছে ভিডিঅ'ও কৰি থাকিলোঁ তাৰ মাজতে। কিছু দূৰ আহি আকৌ বতৰ ফৰকাল। ইয়াতে ৰৈ অকণমান পাচলি বজাৰো কৰা গ'ল, কিন্তু তেওঁলোকে বহুত বেছি দাম লয় দেই। আমাৰ গুৱাহাটীতে সস্তা বস্তুবোৰৰ দাম। মাকৈও পুৰি আছিলে, মাকৈৰো টেষ্ট ল'লোঁ। প্লামৰো ইমান বেছি দাম ক'লে, কিন্তু প্লামকেইটা টেষ্টি আছিলে, ল'লোঁ বাৰু অলপমান। পৰিয়ালৰ সৈতে এটা ধুনীয়া দিন স্পেণ্ড কৰি আমি ঘৰ অভিমুখে ৰাওনা হ'লোঁ। শ্বিলঙৰ জামৰ কথাটো জানেই, জাম ফালি ফালি গুৱাহাটী আহি পাওঁতে প্ৰায় ৰাতিয়েই হ'ল। এতিয়া ঘৰ গৈ ভাত বনাবলৈও মন নাই, আৰু দোকানবিলাকো প্ৰায় বন্ধই হৈ গৈছে। কি যে কৰা যায় তাকে ভাবি ভাবি আহি আছোঁ। এতিয়া হৈছে 10:30 আৰু আমি লণ্ডন ৰেষ্টুৰেণ্টত আহিছোঁ। ভাবিছোঁ যিহেতু ৰাতি হৈছে, ডিনাৰটো ইয়াতেই কৰি যাওঁ, আকৌ ঘৰত গৈ বনোৱাৰ ইচ্ছা নাথাকে আৰু। লাক ভাল আছিলে, আমি লাষ্ট কাষ্টমাৰ আছিলোঁ। ডিনাৰটো বঢ়িয়াকৈ কৰিলোঁ। ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিলোঁ, গুড বাই।